নমস্কাৰ মই মধুস্মিতা মোৰ চেনেল ষ্টে আপডেটলৈ আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলত আপোনালোকে দেখিবলৈ পায় জিকে কাৰেন্ট এফেয়াৰ্স আৰু বিভিন্ন ধৰণৰ টপিকৰ ওপৰতে অবজেক্টিভ টাইপ কোৱেশ্চনছ আৰু আজি আহিছো টপ 15 সিলেক্টেড ইণ্ডিয়ান পলিটিৰ কোৱেশ্চনছৰ সৈতে যিকেইটা ষ্টুডেণ্টছ বা এস্পাইৰেন্টছ সকলে জনাৰ প্ৰয়োজনীয়তা আছে আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ First question, who was the first speaker of Lok Sabha? লোকসভাৰ প্ৰথম অধ্যক্ষগৰাকী কোন আছিল? এনসাৰটো হৈছে গণেশ বাসুদেৱ মাভালাংকাৰ চমুকৈ আমি জিভি মাভালাংকাৰ বুলি জানো নেক্সট কুৱেশ্যন হাউ মেনি সেশনছ আৰ হেল্ড ইন এ ইয়েৰ ইন লোক সভা লোকসভাত প্ৰত্যেকটো বছৰে কেইখনকৈ অধিৱেশন অনুষ্ঠিত কৰা হয় এনসাৰটো হৈছে 3 সেশনছ তিনিখন অধিৱেশন প্ৰত্যেকটো বছৰত লোকসভাত অনুষ্ঠিত কৰা হয় নেক্সট কুৱেশ্যন which article of the Indian Constitution relates to right to education ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদ শিক্ষাৰ অধিকাৰৰ লগত জড়িত এনসাৰটো হৈছে আৰ্টিকল 21A এতিয়া আহিছে 4 নম্বৰ কুৱেশ্যনটোলৈ which constitutional amendment has been known as a mini revision of constitution ভাৰতৰ সংবিধানৰ কোনটো সংশোধনী mini revision of constitution বা সংবিধানৰ ক্ষুদ্ৰ পুনৰীক্ষণ বুলি জনা যায় এনসাৰটো হৈছে 42nd constitutional amendment Next question, which article of the Indian Constitution is related to foreign policy? ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদ বৈদেশিক নীতিৰ লগত জড়িত এনসাৰটো হৈছে আৰ্টিকল 51 6 নম্বৰ question which article of the Constitution of India gives provision to set up village panchayats ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদ গ্ৰাম্য পঞ্চায়ত গঠনৰ লগত জড়িত এনসাৰটো হৈছে আৰ্টিকল 243 Question number 7 From where India adopted the concept of single citizenship? একক নাগৰিকত্বৰ ধাৰণাটো ভাৰতে ক'ৰ পৰা গ্ৰহণ কৰিছে এনসাৰটো হৈছে ইংলেণ্ডৰ পৰা Next question In which list the Panchayati Raj system is included? পঞ্চায়তী ৰাজ ব্যৱস্থাটো কোনখন সূচীত অন্তৰ্ভুক্ত কৰা হৈছে এনসাৰটো হৈছে ষ্টেট লিষ্ট আমি জানো যে তিনিখন লিষ্ট আছে সেন্ট্ৰেল লিষ্ট ষ্টেট লিষ্ট আৰু কনকাৰেন্ট লিষ্ট তাতে পঞ্চায়তী ৰাজ ব্যৱস্থাটো আমাৰ ৰাজ্যিক সূচীত অন্তৰ্ভুক্ত কৰা হৈছে Question number 9 What does Article 21A of the Indian Constitution deals with? ভাৰতৰ সংবিধানৰ Article 21A কিহৰ লগত জড়িত এনসাৰটো হৈছে Free and Compulsory Education to Children from 6 to 14 years অৰ্থাৎ 6 পৰা 14 বছৰ শিশুসকলৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ লগত Article 21A জড়িত Question number 10 Which article of the Indian Constitution mentions about President's power of pardon? ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ ক্ষমা কৰিব পৰা ক্ষমতাৰ বিষয়ে উল্লেখ কৰা হৈছে এনসাৰটো হৈছে আৰ্টিকল 72 Question number 11 Which article was inserted by the Constitution for implementation of goods and service tax? Good and Service Tax অৰ্থাৎ GST প্ৰয়োগ কৰিবৰ বাবে ভাৰতৰ সংবিধানে কোনটো আৰ্টিকল অন্তৰ্ভুক্ত কৰিছে এনসাৰটো হৈছে আৰ্টিকল 279A Next question Which was the first committee to recommend for democratic decentralization? কোনখন কমিটিয়ে পুনঃপ্ৰথমবাৰৰ বাবে গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণৰ উপদেশ দিছিল এনসাৰটো হৈছে বলৱন্ত ৰায় মেহতা কমিটি Question number 13 Who is the constitutional head of state government? অৰ্থাৎ ৰাজ্য চৰকাৰৰ সাংবিধানিক মুৰব্বী বুলি কাক জনা যায় এনসাৰটো হৈছে গভৰ্ণৰ বা ৰাজ্যপাল Next question In which part of the Indian Constitution directive principles are included? ভাৰতৰ সংবিধানৰ কোনটো অংশত directive principles অৰ্থাৎ নিৰ্দেশাত্মক নীতিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে পাৰ্ট 4 এতিয়া আহিছো ভিডিঅটোৰ একেবাৰে শেষৰটো কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 15 Who appoints governor of a state in India? ভাৰতত এখন ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি প্ৰদান কৰে এনসাৰটো হৈছে প্ৰেসিডেন্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যৰ ৰাজ্যপালক নিযুক্তি প্ৰদান কৰে আজিৰ ভিডিঅটোত ইমানেই আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে তেন্তে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ভিডিঅ'ছ লৈ মই আহি থাকিম শেষত থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং